সেই ফাৰ্ষ্ট মাষ্টাৰটো মানে আমি শুনিম তাৰমানে আমিয়ে শুনো ফাৰ্ষ্ট চব কেছেটবিলাকৰ অনামিকাৰ পিছত মায়াৰ মাষ্টাৰটো আমাৰ ঘৰতে ৰাতিপুৱা আহি আমাৰ ঘৰত STD ফোন আছিলে হেৰি ফোনটো এতিয়া ফোন কৰি দিয়ে আৰু দাদু আহি যোৱা হিৰোপক লৈ পেলাই মই পাই যাওঁ তাহাঁতৰ ঘৰত আমি গৈ পেলাই তাহাঁতৰ ঘৰত মাষ্টাৰটো শুনো জিতুল সোণাৰ লগত বজাবলৈ যোৱাটোতে আমাৰ ফূৰ্তি মানে জিতুল সোণাৰ লগত বজাইছে কীবৰ্ড বজাইছে সেইটোতে উই আৰ হেপী তুমি মোৰ মাথো মোৰ যোনটো গান সেই গানটোত মই গীটাৰ বজাবলৈ সি মোক যোৰহাটৰ পৰা মাতিছে মই তেতিয়া যোৰহাটত থাকোঁ তাই ফোন কৰিছে এটা গান এটা আছে একচুৱেলি সেই গানটো হেৰিত দিয়া কথা আছিলে শিশু নে বেলেগ এটা এলবামত দিয়া কথা আছিলে কিন্তু সেইটো এলবামত নিদি পেলাই এইটো তাৰ চিনেমাখনত দিলে অমানিশা গানটোত মই বজাইছোঁ গীটাৰ তেনেকুৱা বহুত কিবা কিবি গান আছে আমি তিনিটা গোটেই ৰাতি মানে গ'লে ক'লে ব'লা সাগৰত যাওঁ 12-1মান বজাত ৰাতি গোটেই জুহু বীচ তেতিয়া বন্ধ তেতিয়া খোলা থাকে তেতিয়া তাৰপিছত জুহু বীচত ৰাতি একদম 1 বজাত পূৰা সাঁতুৰিছে মইতো সাঁতুৰিব নাজানো তাৰপিছত আৰু পূৰা একদম ইমান মানে সি কিবা এটা পাইছে সেই বস্তুটো মই তেতিয়াই ফিল কৰিছিলোঁ সাগৰৰ প্ৰতি তাৰ এটা বৰ বেলেগ হৈ যায় মানুহজন মানে তেওঁৰ প্ৰেমৰ জীৱনটোতো মানে আপুনি তেওঁৰ লগত আছিল চব জীৱনতে প্ৰায়ভাগ বহুতকেইটা জীৱনত মই তাৰ লগত আছোঁ তাৰমানে ঘৰটোৰ লগত আৰু এটা কিনাৰত আৰু এটা ভাড়া ঘৰ এটা বনাইছিলে তেতিয়া বনাই থাকোঁতে তাৰমানে সেই তাত ৰুমটো ৰাতি আন্ধাৰ 12টামান বজাত সি মানে ৰিয়াজ কৰে পূৰা ফালি দিয়ে একদম ৰিয়াজ চিঞৰি আৰু তাৰ হাৰমনিয়াম মানে তলৰ পৰা একদম চিৰ পৰা ওপৰৰ চিৰলৈকে তেতিয়া গাব পাৰিছিলে একদম পূৰা একদম লাষ্টলৈকে পূৰা হি কেন ছিং গানটো গোৱাৰ পিছদিনাখনে সাংঘাতিক লেভেলত তাক ক্ৰিটিচাইজ আমাৰ ঘৰৰ পৰাও কৈছে গল্ডি ইমান বেয়া গাইছে আমুকে গাইছে তামুকে গাইছে মই কৈছোঁ নহয় গল্ডি এতিয়া গোৱাটো কথাটো দৰকাৰ নাই গোৱা কথাটো সি পাৰ কৰিলে কেতিয়াবাই পাৰ কৰিলে এতিয়া গোৱাটোতে লাগি থাকিবলৈ নালাগে সি এতিয়া প্ৰেজেঞ্চটোৱে তাৰ ইম্পৰ্টেণ্ট প্ৰেজেঞ্চটো আহিলে সি কৰিলে বছ দেটছ এনাফ সেইটো টাইমত তাৰমানে যোৰহাটত তাক বহুত কম মানুহে মানে হেৰি কৰে তাৰমানে পাত্তা দিয়ে বুলি নকওঁ মানে আৰু সেইটো মানে চুলি দীঘল কৰিলে চুলি দীঘল কৰে এটা ক্ৰিটিচাইজ কৰে চবেই তাক পবিত্ৰ মাৰ্ঘেৰিটা একচুৱেলি বেচিকেলি মোৰ ফ্ৰেণ্ড আছিলে একেলগে আমি জেবিত পঢ়িছিলোঁ তাৰ সি বৰ্ণ ষ্টাৰ টাইপ মানে মোৰ কাৰণেতো বৰ্ণ ষ্টাৰ কাৰণ মই ইমান ষ্টাৰ পালোঁ পিছত মই আফটাৰ বম্বে আহি পেলাই মই বহুত ষ্টাৰ পালোঁ মই সঞ্জয় বানচালীৰ লগত 2 বছৰ কাম কৰিছোঁ কিন্তু মোৰ ইমান টাচেই নাই কৰা তাৰমানে মই তেতিয়াই আমি ৰেনেছা পিৰিয়ডটো মই পালোঁ মানে মই তেতিয়াই সেইবিলাক কথা আমি এতিয়া যোনবিলাক মানুহে কথা পাতি আছে বা যি কৰিছে মই গল্ডিৰ থৈ দিয়ে আমি তেতিয়াই কথাবিলাক হয়তো পাতিছিলোঁ বা তেনেকুৱা এটা হেৰি পাইছিলোঁ ভিজন আছিলে তাৰমানে সি নিজে কয় আমি অভিন্ন হৃদয় তাৰমানে অভিন্ন হৃদয়টো মানে আমাৰ অভিন্ন কোনোবাই হয়তো জোকাও দেখিছোঁ মই এবাৰ দেখিছোঁ তাক জোকাইছে কোনোবা এটা ল'ৰাই জেবি কলেজত কোনোবা এটা ল'ৰাই তাৰ পৰা কিবা জোকাই আছে সি পাত্তা দিয়া নাই সি কিবা কিবি সি নিজৰ মতে কৰি গৈ আছে বঢ়িয়া লাগিছিলে দেই কি টাইম তাৰমানে আমাৰ ঘৰটো মানে আমাৰ ঘৰখন তাৰ ছেকেণ্ড ঘৰ টাইপেই আছিলে গৰিমা তাত যাম গৰিমাত কথা মোক কৈছে আৰু তেনেকৈ আমাৰ যোৰহাটৰ গোলাঘাটৰ ছোৱালী ইয়াতে থাকে এনেকৈ মই লগ কৰিবলৈ যাওঁ তেতিয়ালৈকে ইমান এটা হোৱা নাছিলে হ'বলৈ তাহাঁতৰ প্ৰেমটো গৰিমাহঁতৰ ঘৰৰ পৰা অকণমান হেৰি এটা কৰিছিলে সেইটো টাইমত তাৰমানে বিয়াৰ চিয়াৰ কাৰণে কিন্তু তেতিয়া মাকে মোক কৈছে যে পুতুকণতাক লগ পালে তাৰমানে মাক দেউতাকে মানে হেৰি হৈ যাব আৰু চিন্তা নাই তেতিয়া সঁচাকৈ হ'ল পুতুকণতালৈ যেতিয়া লগ পালে তাৰপিছত গল্ডি এইটো মানে একদম ফিক্সড হৈ গ'ল আৰু যেতিয়ালৈকে গল্ডিয়ে নিজৰ গানবিলাক গাই আছিলে তেতিয়ালৈকে হি ৱাজ কোৱাইট বেলেঞ্চড যেতিয়ালৈকে তাৰ নিজৰ এলবাম বনায় 8টা গান বনায় নিজৰ ক্ৰিয়েটিভ জ'নত আছিলে যেতিয়ালৈকে সেই ফ'ক লাইনটোত সোমালে মই ভাবোঁ তাৰমানে সেইটো টাইমৰ পৰা তাৰ কিন্তু বহুত বেছি ষ্টাৰডমো বাঢ়ি গ'ল গোটেই গাঁৱে ভূঞে বাঢ়ি গ'ল আৰু তেতিয়াৰ পৰা হয়তো বহুত বেছি কামৰ প্ৰেছাৰটো পৰি গ'ল তাৰ কামৰ প্ৰেছাৰ পৰি গ'ল কাৰণ চব মানুহে অকল NK প্ৰডাকশ্যনে গান বনোৱা নাছিলে সেইটো টাইমত পিছৰ ফালে ঢেৰ প্ৰডিউচাৰ আহে ঢেৰ বিহু গান বনায় জুবিন গাৰ্গে বিহু গান এটা গালে হিট হৈ যাব বুলি ভাবি পেলাই বহুতকেইটা গান এটা এলবাম কৰিবলৈ ল'লে অসম বহুত বিহু চিহু টোকাৰী চুকাৰী যিমান আছে আৰু চব ফালে সোমাই গ'ল তেতিয়াৰ পৰা গোটেই কিন্তু তাৰ বহেমিয়ান লাইফষ্টাইল বেছি হৈ গ'ল আৰু মদ চদ খোৱা সেই কাহিনীবিলাক আৰম্ভ বেছি হৈ গ'ল ইমান ধুনীয়া সময়খিনি পাইছোঁ দেখিছোঁ মই দেখিছোঁ মই উইটনেছ কৰিছোঁ ধুনীয়াকৈ তাহাঁতৰ আৰু এতিয়া গৰিমাৰ কথাখিনিয়ে বেছিকৈ মোৰ বেয়া লাগে আৰু খুব বেয়া লাগিছে এতিয়া মই ইমান জছত কথাবিলাক কৈ আছোঁ কিন্তু মাজে মাজে মানে এইটো বেয়া লাগি আছে সেইটোৱে হয়
আৰু আচলতে মই উপলব্ধি কৰিব পাৰিছোঁ যে আপোনাৰ মাজত ইমান কথা আছে, আপুনি কোনটো ক'ব কোনটো নক'ব নিচিনা অৱস্থা এটা হৈও আছে আপোনাৰ মাজত।